হাই এভৰিৱান, কি খবৰ আপোনালোকৰ ভালনে? পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে চিম্পুলকৈ মেখেলা চিলাই। মইনো কেনেদৰে কৰোঁ সেইটোহে দেখাইছোঁ। তেনেহ'লে বলক কেনেকৈনো চিলালোঁ চাই লওঁ মেখেলাখন। যিসকলে নতুন তেওঁলোকৰ কাৰণে কামত আহিব, গতিকে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে মেখেলাখনৰ দুয়োটা মূৰ এনেদৰে সমানকৈ ল'ব লাগে। ওলোটা মূৰটো ওপৰমুখে ল'ব লাগে আৰু ভিতৰৰ ফালে ভাল যিটো চাইড সেইটো চাইড ভিতৰমুখে এনেকৈ সমানকৈ লৈ ল'ব লাগে। এতিয়া এনেদৰে সমানকৈ লৈ ল'লোঁ। এতিয়া এটা চাইড মই এনেদৰে চিলাই দিম দীঘলকৈ, চাই থাককচোন। এতিয়া এনেদৰে সমানকৈ লৈ ল'লোঁ মেচিনত ভৰাই। এতিয়া এইটো মোৰ এটা চাইড পূৰা দীঘলকৈ মই চিলাই ল'ম। এটা কথা মন কৰিব যাতে দুটা চাইড সমান হৈ থাকে আৰু চিলাইটো যাতে চিধা হয় সেইটো মন কৰিব। এতিয়া তলৰ ফালে মই এইটো মূৰণি মাৰি চিলাই ল'ম। এইটো ভাল চাইড হয়, ভিতৰৰ ফালে এনেদৰে মূৰণি মাৰি এনেদৰে চিলাই ল'ম। আৰু মই চিলাইটো ফুলৰ ওপৰত কৰিম। এনেকুৱা হ'ব। এনেদৰে মই এইটো গোটেইখিনি তলৰ ফালে এইখিনি চিলাই ল'ম। প্ৰথমতে মই ইয়াতে এটা গাঁঠি দি লওঁ। এতিয়া এনেদৰে একেদৰে ভাঁজ কৰি এইটো গোটেইখিনি চিলাই ল'ম। এটা কথা মন কৰিব যাতে এই ভাঁজটো সমান হয়। এনেদৰে তলৰ ভাঁজটো সমানকৈ লৈ মই গোটেইখিনি চিলাই ল'লোঁ। এয়া এতিয়া এইটো ছাইডত এনেদৰে দুটা ছাইড ওলোটাকৈ লৈ এইটো সমানকৈ লৈ একেবাৰে দীঘলকৈ চিলাই ল'ব লাগিব। মই দেখুৱাৰ ধৰণে চাই থাককচোন। এইটো একেবাৰে সমানকৈ ল'ব, এইটো নহ'লে চিলাই কৰাত সেয়া বেয়া হ'ব। এনেদৰে অকণমান চিলাই মই এইটো ওলোটাকৈ লৈ এনেদৰে আৰু চিলাই দিছোঁ। এনেকৈ চিলালে মেখেলাখনৰ গাঁঠিটো তৎক্ষণাত ছিঙি নাযায়, পূৰা টাইট হৈ থাকে। এতিয়া মই পূৰা চিধাকৈ চিলাই যাম মেখেলাখনৰ। এয়া লৈ ল'লোঁ। এতিয়া চিধাকৈ পূৰা চিধাকৈ চিলাই দিম। এতিয়া ওপৰৰ ছাইডটো এনেকৈ এটা ভাঁজ দি, তাৰপিছত আৰু এটা এনেকৈ ভাঁজ দি এনেদৰে গোটেই ছাইডটো চিলাই ল'ম। এনেকৈ সমানকৈ দুটা ভাঁজ দি গোটেই ছাইডটো চিলাই ল'ম।
এয়া চিলাই কৰা হৈ গ'ল। ভিডিঅ'টি কেনেকুৱা পালে জনাব চাই, আৰু যদিহে ভাল পালে প্লিজ ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটি যিসকলে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে।